Hello guys, welcome to my YouTube channel Sanjeev Deka. সকলোকে এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। আৰু মই আমাৰ পথাৰ লাগি আইছো আৰু পথাৰ এইফালে এইটো পুখুৰী পাৰ আৰু এইফালে এই পথাৰ আছে। আৰু পথাৰ আহা কাৰণটো হ'ল য'ত নেকি ধান কাটা মানুহ ধান কাটবা লাগে। আমাৰ এতিয়া এই বৰখেতি ধান মিচিঙে ধান কাটি আছে। এই মিচিঙে কি কৰি আছে গোটেইখিনি পুৰা ধান কাটা গাড়ী আছে ইয়াতে। আৰু এই ধানখিনি চাওক, এইটো মিচিঙে কাটি যাই আছে। বেছি টাইম নালাগে কাটোতে। আৰু চাওকচোন কি মছলা ধান কাটাই গাড়ীখনে এইবিলাক একদম চব কাটি কুটি লৈ যায়। এইয়া এইফালেদি খেৰটো ওলাই যায়, এয়া খেৰ ওলাই যায় আছে চাওক। কি দিন পৰিল এইবিলাক। এইবিলাক খেৰবিলাক উলিয়াই থৈ গৈছে। আৰু এইফালে মানুহবিলাকে গৰুক খুৱাব লাগি নি আছে খেৰ। আমাৰো চিনিকে খেৰ নিবা এটা। এইবিলাক খেৰ কাটা খেৰ মিচিঙেদি কাটা খেৰ গৰু খাই আছে। এইবিলাক কি দিন আহিল এইবিলাক, মিচিঙেদি ধান কাটা দিন। এখন মানুহ ধান কাটিব নাপায়, গাছতে খাই আহিছে দা হেৰি চব খং উঠি গৈছে তাৰমানে ধান কাটিব নাপায় মিচিঙে নাপায়। এই নুমিকেল পথাৰলৈ নুমিকেল দেখছা নাই দেখছা নাই খোজ। আৰু যিখিনি ধান কাটিলা সেই ধানখিনি এইডাল দি সুৰ নে কি এইডাল হাতীৰ সুৰৰ নিচিনা এইডাল দি গোটেই ধানখিনি উলিয়াই দিলা। আৰু গোটেইখিনি ধান এই নেটত থোৱাই আছে। আৰু যিমানখিনি ধান কাটিলা পথাৰত গোটেইখিনি এই এডাল পাইপৰ নিচিনা মাল এডাল কি নাম নাজানো বাৰু। এই ড্ৰাইভাৰ এটাই উঠি আছে কিন্তু ধান পেলাই আছে জাগাত। কি কালন্তক বস্তু ওলাইছে দেখছা না বাৰু। এইয়া ধানকো মিলি পেলাই আছে। আৰু এনেকুৱা বস্তু ওলালে আৰু ধান কটা মানুহ ক'ত ল'বই। কাটি কাটি জমা কৰি থৈছে না। এতিয়া ধৰ আগতে হ'লে হেৰিত কাটিলা হয়, ধানে মানুহ কাচি দি কাটিলা হয়। এতিয়া কাটছি মিচিঙেদি। এতিয়া সহজ হৈছে নে টান হৈছে? সহজ হৈছে। কিন্তু এতিয়া পইচা পাতি এতিয়া ধৰ ধান কাটবা গেলি মানুহ 200-400 টকা পাইছিল। এতিয়া ধান কটা সময়খিনি এতিয়া এই মিচিঙে আহি পেলাই মিচিঙেদি ধান কাটি এইবিলাক কাটি থৈ দিছে। কিমান লছ, খেৰ নাপায় হয় না। খেৰ পথাৰতে পৰি ৰয়। হাজিৰা কৰা মানুহ মুঠতে চাউল মচি এই ধান কটা মিচিঙে এইবিলাক ধান থৈ দিছে এইফালে। ভালো হৈছে ধৰ মেচিনটো হোৱাই। এতিয়া আৰু এক চাইডৰ পৰা বহুত বেয়াও হৈছে। যিখিনি মানুহ ধৰ হাজিৰা কৰি আছিল ধান চান কাটা চাটা কৰি, সেইখিনি মানুহৰ কাৰণে চাউল মৰি গৈছে। এতিয়া ধান চান কাটিব পৰা নাই। এতিয়া মেচিনটো চব একেবাৰে কাটি লৈ যায়। আৰু যিয়ে নহওক যি হয় ভালৰ কাৰণে হয়, মানুহবিলাকৰ কষ্ট কমছি আৰু ধান কটাৰ ঠাইত বেলেগ কাম কৰিব। আৰু কামতো কোনো আকল লগা নাই পৃথিৱীত। সেয়েহে এই ভিডিঅ'টো দেখালোঁ আপোনালোকক। যদি ভাল পালে লাইক কমেণ্ট কৰি দিব। আৰু নতুন এটা ভিডিঅ' আহি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানখিনি আছিল, সকলোকে ধন্যবাদ।